নাম্বার 1 এরিয়ার আজিলৈকে লেন মেলা কৰা নাছিল হেনো আৰু এইটো আপোনালোকে সাকসেসফুল কৰাই দেখুৱালে আৰু যিসকল সাৰ্কেল অফিচাৰে কেহে লাগি পেলাই আমাৰ বিডিআৰৰ উন্নয়নৰ কাৰণে মাটিৰ ক্ষেত্ৰত কাম কৰিলে আৰু ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যাব বেয়া লাগিছে আপোনালোকক খুব ভাল লাগিছে মোৰ ফালৰ পৰা ডিপাৰ্টমেণ্টেদি য'তে নাযাওক অসমৰ ভিতৰতে থাকিব অসমৰ উন্নতিৰ কাৰণে অসমৰ মাটিৰ সমস্যা শেষ কৰিবৰ কাৰণে আপোনালোকে সকলোৱে লাগিব কালি পৰহি আকৌ ঘূৰি আহি আমাৰ বিডিআৰটো আকৌ ঘূৰি আহিব পাৰে আৰু যিসকল নতুনকৈ আহিব আমাৰ চৰকাৰৰ সময়ত আপোনালোকে চিনিয়ৰ হয় আহিব তেওঁলোকক আমাৰ বিডিআৰৰ মাটিৰ সমস্যাৰ বিষয়ে কিন্তু আপোনালোকে জনাব লাগিব 2 নম্বৰত চিধাকৈ ভাল পাওঁ লেণ্ড সেটেলমেণ্টৰ ক্ষেত্ৰত আমাৰ কিছুমান মণ্ডলে পইচা নলকে কৰাত এলেহুৱা কৰি আছে সেইটো বন্ধ কৰক নহ'লে এৰেষ্ট কৰিব এইবাৰ মোৰ তাত 3জনমান মণ্ডলৰ নাম আহি আছে সেটেলমেণ্ট কৰালে 4 লাখ 3 লাখ 2 লাখে খুজিছে এইবাৰ আমি ডাইৰেক্টলি একশ্যন লোৱা হ'ব ক্ষমা নকৰিম কিন্তু সাৰ্কেল অফিচাৰেতো নাজানে বেচেৰাবিলাকে মণ্ডলে হেৰি কৰি কেনেহে সাৰ্কেল অফিচাৰবিলাকে কাম কৰিব কাইণ্ডলি অনুৰোধ কৰিছোঁ অৰ্ডাৰ কৰা নাই কিন্তু অনুৰোধ কৰিছোঁ আজিৰ দিনত কালিৰ পৰা কিন্তু একশ্যন হ'ব